ইহঁতি কথাহে ক'ব নোৱাৰে, কিন্তু চাওকচোন কিমান বুজি পায়। সদায় এওঁ অহালৈ ৰৈ থাকে বেটেৰীখনত শুম বুলি। দেখিয়ে কিবা এটা ভাল লাগি গৈছে। সকলোকে সুপ্ৰভাত জনাই মই প্ৰিয়ংকা এচি কৰে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। ৰাতিপুৱা এইয়া চাহ খাবলৈ বুলি লৈছোঁ, দেখিছ নাই? ক'ত লৈছা চাহ? প্লেট নাইকিয়া মানুহ নিচিনা মায়ে ৰুটি বনাইছিলে, এইয়া পপিয়াই লৈছোঁ। চাহকণ খাই লওঁ আৰু তাৰপিছতে আৰু আৰম্ভ হৈ যাব আৰু দিনটো কাম। আজি যে বহুত চোকা ৰ'দ দিছে আমাৰ এইফালে, সেইবাবে মায়ে গোটেই কাপোৰ ধুইছে আৰু মোৰ ব্লেংকেটখনো ৰ'দত দি বোলো সুমুৱাই থ'ম। সেইকাৰণে মায়ে বাহিৰত গৈ ৰ'দত দিছেগৈ। ময়ো এয়া বিচনা পাৰি আৰু এতিয়া ঘৰটো সাৰি ল'ম ধুনীয়াকৈ আৰু তাৰপৰা সেনেকৈ দুজনীয়ে মিলা মিলিকৈ কামবোৰ কৰি আছোঁ আৰু। গা পা ধুই আজৰি হৈ আহিলোঁ আৰু আজি কাম কৰিবলগীয়া হোৱা নাই যে তেনেকৈ, সেইটো কাৰণে আজৰি হ'লোঁ আৰু এতিয়া। মায়ে পাকঘৰত লাগি আছে, আজি পাকঘৰৰ কামৰ পৰা মোৰ ৰেহাই হৈছে। তেওঁ কি ৰান্ধিছে আৰু নিজে নিজে ধুনীয়াকৈ ৰান্ধি আছে আৰু এফালৰ পৰা। এতিয়া মই গা পা ধুই আহিছোঁ, মিষ্টাৰ আহিব আৰু ভাত খোৱাৰ লগে লগে তেওঁক ফোন কৰি দিম আৰু। সেয়া চিটি মাৰিছে, কাৰেণ্টটো নাছিলে এতিয়া আহিছে। তাকে চাটনিখিনি পিচিবলৈ মায়ে মিক্সিটো উলিয়াই পিনি এনেকৈ থৈ দিছে আৰু। কাৰেণ্টটো এতিয়া গৰম দিন আহিছে নহয়, এতিয়া আৰু খুব যাব আৰু কাৰেণ্ট অহা যোৱা। আপুনি আহিলে কি আনিছা? মজা এনেকুৱা পলিথিনত আনিছে বস্তু আনি অ' বা অ' ৰুটি খাই আহিব। পলিথিনটো খালি টাৱা লৈ আনিলে, পিঠা বনোৱাতে বল আৰু দিয়া চা দুহাৰ নেকি বেলেগ আৰু আমাৰ আনিছে নাই ৰুটি খাবৰ কাৰণে। এই খোৱা গধুৰ আছে দেখোন। আৰু দুপৰীয়া য'ত কি আছে দেখাম দেই। এয়া চাটনি, এয়া মাছ ফ্ৰাই, তাৰপিছতে ইয়াত আছে কচু, কণ বিলাহী, মাছৰ মাথা এনেকৈ মাছ দি দিছে মায়ে, একদম দালি নিচিনা বনাইছে। ইয়াত টেঙা একদম মজা হ'ব দেই খাবলৈ আৰু টেষ্টি আৰু দেই, দেখিয়ে মানে খাওঁ লাগি গৈছে মোৰ। তাৰপিছতে ইয়াত বনাইছে এয়া বন্ধাকবি ভাজি। মা থাকিলে আৰু এইকণো এয়া মায়ে ভাত আনি আছে আৰু এফালৰ পৰা। আমাৰ মিষ্টাৰ বৰাও এয়া আহি পাইছে আৰু বহিব এতিয়া। হেৰা আহি যোৱা দেই, ভোক লাগিছে। হেৰি আনিছে নাই আহি পাই আৰাম। হেৰা খানা কেনেকুৱা আজি? টেষ্টি নে? গৰমত খোৱা খানা আৰু এয়া বাঢ়ি মেলি লৈছোঁ আৰু গোটেইকেইজনে খাওঁ বুলি। খাই লওঁ আৰু দেই, ভোট জলকীয়া একদম বেলেগ আৰু। খুৱাই থৈছে, এইবোৰ জাপিব লাগিব আৰু এতিয়া মা যাবলৈ ওলাইছে। এয়া যাবলৈ ওলাইছে আৰু যাবগৈ এতিয়া। ছুটি নাই, ছুটি শেষ, বাই বাই। আজি যে ইমানেই গৰম উঠিছে নহয় আৰু ইমান এলাহ লাগিছে, একো কৰিবলৈ মন যোৱা নাই। অথনিৰ পৰা ইমানেই গৰম উঠিছে নহয়, ফ্ৰিজৰ পানী খাই মানে ভাল লাগিছে এতিয়া, মানে পিয়াটো মৰিছে। এতিয়া এয়া পাকঘৰলৈ গৈছোঁ, পানী অকণ খাই আহিলোঁ, তাৰ ফেনখন লগাই ভাবিছোঁ কাপোৰখিনি জাপিম বুলি, কিন্তু মনটো যোৱা নাই। অকণমান দেৰিকৈহে জাপিম নেকি। খুলিছোঁ আজি মই তেওঁ নহাৰ আগতে আহি ইয়াত ৱেইট কৰি আছোঁ দেই, আহিছে। আমাৰ কাষ্টমাৰ উঠি আহিছে যে, ক'ত উঠিলে? আপোনালোকে দেখিব পাইছেনে নাজানো দেই, আমাৰ একদম হৈছে নাই, আমাৰ ৰখি কাষ্টমাৰ উঠি আহিছে একদম। এই চকুকেইটা উঠি শুই আহিছে। শুলে আৰু কি ক'বা, মোলৈ ৰখি থাকে আৰু ৰাস্তাত। মালিক অহালৈকে বাট চাই আৰু। দেখিছেনে সিহঁতে কিমান মৰম বুজি পায়। মানে এওঁ সদায় মানে অহাৰ মানে ৰখি থাকে আৰু দেই, এওঁ অহা মানে ৰৈ থাকে আৰু সদায় এওঁ আহিব আৰু তেওঁ আহি মানে বেটেৰী উঠি আহিব, ৰাস্তাৰ পৰা উঠি আহে আৰু দেই। কেতিয়াবা আকৌ ইয়াত থাকে নহয়, আমাৰ এই গেটৰ ওচৰত যেতিয়া পায়হি নহয় তাতে উঠিব, মানে উঠি আহিবই আৰু বেটেৰীখনত। আৰু ৰাতিটো সেই তাতেই শুই থাকে, দিনতো তাতেই শুই থাকে যেতিয়া থাকে। এওঁ নথকা সময়খিনিত আৰু নাথাকে, ওপৰত থাকেগৈ। মানে এইখন আৰু তাৰ মানে আমি কওঁতো মালিক তইহে আৰু এখন বোলো। সঁচাকৈ ন, মৰমো লাগে ভালো লাগে সেইটো কাৰণে।
আৰু ধুনীয়াকৈ একদম ইমান বুজি পায়। কালি আমি আহিছোঁ যে মই গাড়ীৰ পৰা নামিব লৈছোঁ, তেনেকুৱাতে সি মানে উঠিব লৈছে মানে গাড়ীত যাওঁ বুলি। মই কৈছোঁ নাযাওঁ নহয়, আমি আহিছোঁহে বোলো, সেই বুলি কৈ আকৌ তাক আঁতৰাই দিছোঁ। চাগে বহুত বুজি পায়, সেইটো কাৰণে ভাল লাগে। আজি মই আমাৰ বেডৰুমৰ লাইট অন কৰাই নাই, দেখিছেনে? ইমানে গৰম আৰু ইমান মহ ওলাইছে নহয়। যেতিয়াৰ পৰা মানে গৰমটো অকণমান মানে হৈছেহে আৰু মহ ওলালেই। এতিয়া দেখিছেনে ৰুমৰ লাইট অনেই কৰা নাই মই। টিভিটো লগাই দিছোঁ, টিভি পোহৰতে আছোঁ আৰু ফেনখন চলি আছে। এতিয়া এওঁ দৰজাখন খুলি থৈ মই যাওঁ ভিতৰলৈ। এওঁ আহিব আৰু এইটো আহিছোঁ, এইটো আমাৰ আগফালৰ ৰুমটো আৰু ভিতৰলৈ যাওঁ। ভিতৰতো অন্ধকাৰ, গতিকে ভিতৰলৈ আৰু কেমেৰা নিব নোৱাৰি। এয়া দেখিছেনে, মই কাপোৰখিনি এনেকৈ ধুনীয়াকৈ জাপি প্ৰথমতে থৈ লওঁ, তাৰপিছতে এনেকৈ মূঢ়াটোত লৈ গৈ থাকোঁ। তাৰপিছতে আৰু এটা এটাকৈ নিজৰ জেগাত তেনেকৈয়ে জাপি যাওঁ আৰু এফালৰ পৰা। একেবাৰে ঢুকি নোপোৱাবোৰ এনেকৈ আৰু থিয় হৈ লওঁ। থিয় হৈ লৈ আৰু কেতিয়াবা যদি সম্পূৰ্ণ জাপিব লগা থাকে, তেতিয়া মই চকীখন লৈ লওঁ ধুনীয়াকৈ। এতিয়া বাৰু মোৰ ঠিক হৈ আছিলে, ধুনীয়াকৈ জেগাই থৈ গ'লোঁ আৰু। এয়া দেখিছেনে, একদম মানে সকলোৱে সকলো জেগাত মানে থ'লেহে ভাল লাগে ন। আলনাডাল ধুনীয়া হৈ থাকিলে মনটোও ভাল লাগে আৰু। তেনেকৈ থৈ যাওঁ আৰু এফালৰ পৰা। কাপোৰখিনি যেনে তেনে জাপিলোঁগৈ আৰু দেই, লাহে লাহে থাকোঁতে দিনটো সন্ধিয়া সময়ত আৰু এতিয়া ধুনীয়াকৈ জাপি মেলি আৰু থৈ ল'লোঁ আৰু। এয়া চাওঁতে দেখিছেনে, একেবাৰে ৰাতিয়ে হ'লহি আৰু। আমি দুজনে এয়া টিভি চাই আছোঁ। ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইকেইদিনটো বহুত দীঘল ভিডিঅ'ই দিয়া হৈ আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ। সকলো ভালে থাকক, কুশলে থাকক দেই। আজিলৈ আহিছোঁ, বাই বাই।